Hello student, আজি মই লৈ আহিছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 13 The Man with the Midas Touch। এই লেসনটি অসমীয়া অনুবাদ কৰিম। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি প্ৰথমবাৰলৈ চেনেললৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু এনেধৰণৰ ভিডিও পাবলৈ নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি লোৱা। The Man with the Midas Touch এইটো এজন বিশেষ ব্যক্তিৰ কথা কৈছে যাৰ নাম হৈছে ৰাধা গোবিন্দ বৰুৱা। তেখেতৰ কথা কৈছে যে মিডাস টাচ মানে কোৱা হয় এনেকুৱা এটা ক্ষমতা যোনে সেই ক্ষমতা প্ৰয়োগ কৰি সফলতা অৰ্জন কৰিব পাৰে, তাকে দ্য মেন উইথ মিডাস টাচ বুলি কোৱা হয়, অৰ্থাৎ সফলতা প্ৰাপ্ত কৰিব পৰা ক্ষমতা থকা মানুহজন। গতিকে কোৱা হৈছে এ ইয়ং বয় ফ্ৰম আসাম, অসমৰ পৰা এজন ডেকা ল'ৰা ওৱান ষ্টাৰ্টেড এ টি ষ্টল ইন কলকাতা। অসমৰ এজন ডেকা ল'ৰাই কি কৰিছিল, কলিকতাত চাহৰ দোকান আৰম্ভ কৰিছিল। ফৰ এ কাপল অফ মান্থ, কেইমাহমান ধৰি দ্য ষ্টল ৱাজ ৰানিং এট এ লছ। কিছুদিন কি হৈছিল, এই যোনটো টি ষ্টল আছিল দোকানটো সেইটো লছত আছিল, লোকচানত আছিল। হিজ এপিয়াৰেঞ্চ এণ্ড হিজ জাইগেণ্টিক ফিগাৰ, তাৰ যোনটো দৈহিক গঠন যোনটো আছিল, ফিজিকেল এপিয়াৰেঞ্চ যোনটো তেওঁৰ বডিটো যোনটো, সেইটো দেখি মানুহে ভয় খাইছিল আৰু তাৰ যোনটো বডিৰ বিশাল আকৃতি, জাইগেণ্টিক মানে বিশাল আকৃতি, সেই আকৃতি চাই মাইট হেভ ইণ্টিমেটেড দ্য কাষ্টমাৰ ফ্ৰম এপ্ৰ'চিং হিজ ষ্টল। তেওঁৰ এই বডিৰ দৈহিক আকৃতি আৰু বিশাল আকৃতিৰ এজন পাৰ্চনেলিটি দেখা পাই মানুহে তেওঁক ভয় পাইছিল। বাট দিছ বয় উইথ হিজ বিজনেছ টেলেণ্ট কেম আপ উইথ এ নভেল আইডিয়া। এই ল'ৰাজনৰ এদিন কি কৰিলে, তেওঁৰ মনত, তেওঁৰ ব্যৱসায়ৰ প্ৰতিভা থকা এজন ল'ৰা, সেই ল'ৰাটোৰ মনত এটা ধাৰণা আহিলে। ওৱান ডে হি ৰিকুৱেষ্টেড টু ৱেল ন'ন প্ৰফেচৰ টু ভিজিট হিজ ষ্টল। যিহেতু মানুহে তেওঁৰ দোকানলৈ আহোঁতে ভয় পাইছিল, সেইকাৰণে তেওঁ মনে মনে সিদ্ধান্ত ল'লে যে মই কি কৰিম, দুজন ৱেল ন'ন প্ৰফেচাৰ মানে সকলোৰে জনা পৰিচিত প্ৰফেচৰক তেওঁৰ দোকানলৈ নিমন্ত্ৰণ কৰিছিল। তাৰপিছত কৈছে চোৱা, এ হিউজ ক্ৰাউড গেদাৰ্ড এৰাউণ্ড দ্য ষ্টল এজ দে থট দ্য প্ৰফেচাৰ উড বি মিছবিহেভড। আৰু সেইটো দেখা পাই যি তোমাৰ বহুত ভিৰ একত্ৰিত হৈছিল, কাৰণ গম পাইছিল চাগে প্ৰফেচাৰ দুগৰাকীয়ে চাগে সেই ল'ৰাটোক মিছবিহেভ কৰিব, বেয়া ব্যৱহাৰ কৰিব। সেইকাৰণে যি ভিৰ আছিল, ভিৰ দোকানটোৰ ওচৰত জমা হৈ গৈছিল। বাট দে গট এ কমপ্লিটলি অপজিট পিকচাৰ। যেতিয়াই দেখা পালে, সেই মানুহবিলাকে কিন্তু এটা বিপৰীত ছবিহে দেখা পালে। দিছ আইডিয়া ৱৰ্ক ৱাণ্ডাৰ্ছ এণ্ড টাৰ্ণ দ্য টেবলছ। আৰু এই আইডিয়াটোৱে, ল'ৰাটোৰ এই আইডিয়াটোৱে কি কৰিলে, যোনটো পিকচাৰটো সম্পূৰ্ণ চেঞ্জ কৰি দিছে। ৰিজাল্টহে পাইছে। কেনেকুৱা ৰিজাল্ট? ইট ক্লিয়াৰ্ড আপ দ্য মিছ আণ্ডাৰষ্টেণ্ডিং অফ দ্য পিপুল এবাউট দ্য বয়জ। যে ল'ৰাটোৰ প্ৰতি যি মানুহৰ ভুল বুজাবুজি আছিল, সেইবোৰ নাইকিয়া হৈছিল। চিন্স দেন দেয়াৰ হেড বিন এ হেভি ৰাছ অফ কাষ্টমাৰ টু দ্য ষ্টল। আৰু তাৰ পিছৰে পৰাই সেই টি ষ্টল মানে চাহ দোকানটোত বহুত কাষ্টমাৰৰ ভিৰ হোৱা আৰম্ভ কৰিলে, হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱা আৰম্ভ কৰিলে, মানে কাষ্টমাৰ আহি থাকে। তাৰপিছত চোৱা, দিছ বয় ৱাজ দ্য হাইব্ৰড নভেল বাৰ্ড ৰাধা গোবিন্দ বৰুৱা হু ইজ ফাউণ্ডলি ৰেফাৰ টু আৰ.জি। এই ল'ৰাটো আছিল এজন সম্ভ্ৰান্ত পৰিয়ালৰ, ধনী পৰিয়ালৰ ৰাধা গোবিন্দ বৰুৱা। সেই ল'ৰাটোৰ নামৰ কথা কৈছে, ডেকা ল'ৰাটো, তেওঁৰ নাম হৈছে ৰাধা গোবিন্দ বৰুৱা। হু ইজ ফাউণ্ডলি ৰেফাৰ টু আৰ.জি। তেওঁক সকলোৱে মৰমতে কি বুলি মাতে, আৰ.জি বুলি মাতে। হি ৱাজ বৰ্ণ ইন 1900 AD এট শিৱসাগৰ। শিৱসাগৰত 1900 খ্ৰীষ্টাব্দত তেখেতৰ জন্ম হৈছিল। হিজ ফাদাৰ ৱাজ গুণা গোবিন্দ বৰুৱা। তেখেতৰ দেউতাকৰ নাম আছিল গুণা গোবিন্দ বৰুৱা। হু ৱাজ দ্য টি প্লাণ্টাৰ অফ শংকৰ টি ষ্টেট। তেওঁৰ দেউতাকে শংকৰ টি ষ্টেটৰ টি প্লাণ্টাৰ আছিল, মানে চাহ ৰোপণকাৰী আছিল। হি ৱাজ ডেপ্ৰাইভ দ্য এফেকশ্যন অফ হিজ মাদাৰ এট দ্য এজ জাষ্ট 2 months। তেওঁৰ মা কিন্তু তেওঁৰ মানে তাইৰ এই গুণা গোবিন্দ বৰুৱাৰ মা 2 মাহ বয়স যেতিয়া তেওঁৰ আছিল, তেতিয়াই তেওঁৰ মা এক্সপায়াৰ হৈ গৈছিল, মানে পৃথিৱীৰ পৰা এৰি গুচি গৈছিল, মৃত্যু হৈছিল। হি ৱাজ দেন ব্ৰট আপ বাই দ্য আণ্ট হাইমাৱতী।
তোৰ মাকৰ মৃত্যুৰ পিছত তাৰ যোনজন আণ্ট আছিল মাহী বা পেহী এজনী সম্ভ্ৰান্ত নভেল লেডি সম্ভ্ৰান্ত মহিলাই তেওঁক লালন পালন কৰিছিল হিজ নেম ৱাজ মলাই সেইজনী মহিলাৰ নিকনেম আছিল কি মলাই বুলি আৰজি ইউনিক কন্ট্ৰিবিউশন টু দ্য ফিল্ডছ অফ স্পৰ্টছ আৰজিৰ কি আছিল অনন্য কন্ট্ৰিবিউশন আছিল বৰঙনি আছিল কিহত স্পৰ্টছত কালচাৰত সংস্কৃতি জাৰ্নেলিজম সাংবাদিকতাত প্ৰিন্টিং ছপা মাধ্যমত বেংকিং ইনস্যুৰেন্স বীমা ইণ্ডাষ্ট্ৰি হেভ ইমৰ্টেলাইজড হিজ নেম এইবিলাকত তেওঁৰ নাম এতিয়াও অমৰ হৈ আছে হি ৱাজ এ পাৰ্চন হু কুড থিংক এণ্ড সি এহেড অফ হিজ টাইমছ তেওঁ এনেকুৱা এজন ব্যক্তি আছিল যে সন্মুখত কি হ'ব সেই বস্তু তেওঁ আগতে গম পাইছিল বা আগতে ভাবিছিল হি ৱাজ এ ছাকচেছফুল ইন অল দ্য ভেঞ্চাৰ্ছ হি আণ্ডাৰটুক তেওঁ যিবিলাক কাম কৰিছিল সেই গোটেইবিলাকতেই তেওঁ ছাকচেছ হৈছিল যিবিলাক উদ্যোগ লৈছিল সেই গোটেইবিলাকতেই যি জাৰ্নি আৰম্ভ কৰিছিল গোটেইকেইটাতে ছাকচেছ হৈছিল হি কেন বি ৰিগাৰ্ডেড এজ দ্য মেন উইথ দ্য মিডাছ টাচ সেইকাৰণে তেওঁক কি বুলি জনা যায় দ্য মেন উইথ মিডাছ টাচ বুলি যোৱা হি হেড এ গড গিভেন গিফ্ট ফৰ এনহেঞ্চিং বেনিফিটিং এভৰিথিং ডেট হি কুড টাচ তেওঁ ভগৱানে তেওঁক কি কৰিছিল গিফ্ট দিছিল যে তেওঁ যি বস্তুতে টাচ কৰে সেই বস্তুতেই কিবা নহয় কিবা এটা উলিয়াই হি ৱাজ এ ভিজনাৰী মেন হোম ইম্পচিবল ৱাজ এলিনৱাৰ্ড তেওঁ এজন পাৰদৰ্শী মানুহ আছিল যোনটো ফৰেন এটা ৱৰ্ডতো লিখা আছে After passing the মেট্ৰিক পাছ কৰাৰ পিছত আৰজি গট এডমিটেড ইনটু কটন কলেজ গুৱাহাটী তেওঁ মেট্ৰিক পাছ কৰাৰ পিছত তেওঁ কটন কলেজ গুৱাহাটীত এডমিশ্যন ল'লে হি শ্বৰ্টলি লেফ্ট দ্য কলেজ ফৰ গুড তাৰপিছত তেওঁ কলেজ চিৰদিনৰ বাবে এৰিলে হি ৱাজ নট ইণ্টাৰেষ্টেড হিজ ফেমিলি বিজনেছ তেওঁ ফেমিলি বিজনেছৰ প্ৰতি ইণ্টাৰেষ্ট নাছিল হি ডিচাইডেড টু ডু ছামথিং ডিফাৰেণ্ট ইন লাইফ থ্ৰু থিক এণ্ড থিন He decided to something different life through the thick and thin. তেওঁ কি কৰিছিল নতুন এটা জীৱন আৰম্ভ কৰিছিল at the very outset. Then he set out for Calcutta to study accountancy and bookkeeping. তাৰপিছত তেওঁ কলিকাতালৈ গুচি গ'ল আৰু তাত তেওঁ একাউণ্টেঞ্চি আৰু বুককিপিং একাউণ্টেঞ্চি মানে হিচাপবিদ্যা আৰু হিচাপ ৰক্ষক এই দুটা বস্তু ষ্টাডি কৰিলে অধ্যয়ন আৰম্ভ কৰিলে simultaneously he learned typewriting ইয়াৰ উপৰিও ইয়াৰ লগে লগে তেওঁ টাইপৰাইটিং এণ্ড ষ্টেনোগ্ৰাফি এই দুটা বস্তুটো শিকিছিল ষ্টেনোগ্ৰাফি মানে হৈছে কিবা এটা বস্তুৰ স্ক্ৰিপ্ট সৰু সৰুকৈ মেইন বস্তুখিনি লিখি ৰাখা এনেকুৱা বস্তুটো শিকিছিল দিছ পিৰিয়ড ৱাজ ফুল অফ আপছ এণ্ড ডাউনছ ফৰ আৰজি এই সময়ছোৱা তেওঁৰ কাৰণে উত্থান পতনৰ সময় আছিল হি হেড টু লিভ ভেৰি হাৰ্ড লাইফ দেয়াৰ তেওঁ তাত বহুত কষ্টকৰ জীৱন যাপন কটাব লগা হৈছিল আৰজি ৱাজ নট মেন টু সাৰেণ্ডাৰ টু এনি ডিফিট তেওঁ কোনো পৰাজয়ত আত্মসমৰ্পণ কৰা ব্যক্তি তেওঁ নাছিল হি ভেঞ্চাৰ টু ব্ৰেক সাম নিউ গ্ৰাউণ্ড এণ্ড মেনশ্যন অলৰেডি ইয়াত কোৱাই হৈছে তেওঁ কেনেদৰে নতুন এটা ঠাইত গৈ প্ৰৱেশ কৰিছিল নতুন কিবা এটা কৰিছিল কেনেকৈ হি ষ্টাৰ্টেড এ প্ৰেটি টি ষ্টল ইন কেলকাতা ইন দ্য কোম্পানী অফ দ্য টেক্সি ড্ৰাইভাৰ তেওঁ টেক্সি ড্ৰাইভাৰৰ সৈতে তেওঁ কলিকতাত নতুন এটা ষ্টল লগাইছিল দোকান এটা খুলিছিল ফৰ দ্য 3 years হি লেবাৰ্ড হাৰ্ড ইন কলকাতা 3 বছৰ ধৰি তেওঁ কলিকতাত বহুত কষ্ট কৰিছিল গতিকে এইখিনি আছিল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাবা নেক্সট ভিডিঅ'ত এই লেচনটোৰ ছেকেণ্ড পাৰ্ট লৈ আহিম লগতে কুৱেশ্যন আনচাৰ আৰু গ্ৰামাৰ এক্টিভিটিখিনিও ছল্ভ কৰিম গোটেইবিলাক ভিডিঅ' চাব বুলি আশা ৰাখিছোঁ আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ